নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। তোমালোকৰ বহুতকেইজনে বহুতকেইটা কুৱেশ্যন কৰি আছে ঈশান উদয় স্কলাৰশ্বিপটোৰ বিষয়ে। চ' তোমালোকৰ বহুতকেইজনে সুধি আছে ঈশান উদয় স্কলাৰশ্বিপ মানে পাবলৈ কিমান পাৰ্চেণ্ট লাগে। মই স্ক্ৰীনত তোমালোকক দেখাই দিম কমেণ্টকেইটা। চ' তাৰে ভিতৰত এজনে সুধিছে দাদা 74.4% আছে মোৰ জেনেৰেল কাষ্টৰ, কিবা পোৱা চান্স আছে নেকি? চ' মই এইখিনি উত্তৰো দিম, তোমালোকক সকলোখিনি উত্তৰ দিম। ছেকেণ্ডে কৈছে ছাৰ মই EWS কেটেগৰী 72% এপ্লাই কৰিব পাৰিমনে সুধিছে, মই ইয়াৰ উত্তৰো দিম। তাৰপৰা আৰু এজনে সুধিছে জেনেৰেলৰ আছে 78.8% পোৱা চান্সেছ কিমান আছে, আৰু এজনে সুধিছে জেনেৰেলৰ 81.4% কিবা চান্স আছে নেকি। ত' বহুতকেইজনে বহুতকেইটা কমেণ্ট কৰি আছে, মই তোমালোকৰ স্ক্ৰীনত দেখাই দিম বাৰু। তো প্ৰথমতে মই এইটো ভিডিঅ'ত তোমালোকক আৰম্ভণি কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰি ল'ম। তো ৰিকুৱেষ্টটো তোমালোকে মানে ৰাখা। ৰিকুৱেষ্টটো এটাই যে তোমালোকে নতুনকৈ যদি আহিছা, নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু যদি ভিডিঅ'টো ভাল হয় ভিডিঅ'টো লাইক কৰি লোৱা। মোৰ সিমানেই আৰু, ইমানটো কৰি দিলে মই ভাল পাম। এতিয়া মেইন কথা আলোচনা কৰিম যে তোমালোকৰ যি এই স্কলাৰশ্বিপটো হ'ব, মানে ঈশান উদয় স্কলাৰশ্বিপটো যদি নাজানা অকণমান গাই দিওঁ, তাৰপিছত মই তোমালোকৰ পাৰ্চেণ্টেজ কিমান লাগে, কিমান হ'লে পোৱা চান্স আছে সেইটো ক'ম। চ' ঈশান উদয় স্কলাৰশ্বিপটো মানে তোমালোকৰ যি কেইজন ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা মানে ৰিচেণ্টলি, চ' তোমালোকে যদি নতুনকৈ গ্ৰেজুৱেশ্যন কৰিছা বা গ্ৰেজুৱেশ্যনত এপ্লাই কৰিছা, এডমিশ্যন লৈছা, চ' তোমালোকৰ কাৰণে কি হ'ব, এটা স্কলাৰশ্বিপ দিয়া হয় গোটেই নৰ্থ ইষ্ট ৰিজনৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, সেইটো নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ। চ' তোমালোকক প্ৰতি বছৰে 80,000 টকাকৈ দিয়া হ'ব। 80,000 টকাটো কম নহয়, গতিকে পাৰ্চেণ্টেজটো 80,000 টকা পাবলৈ অলপ বেছি লাগিব, কষ্টও বেছি লাগিব, ডকুমেণ্টো বেছি লাগিব। তো মই সকলোখিনি কথা পাতিম। তো তাৰ আগতে তোমালোকক এইটোৱে ক'লোঁ যে ঈশান উদয় স্কলাৰশ্বিপটো তোমালোকৰ যদি গ্ৰেজুৱেশ্যন নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, তো তোমালোকৰ কাৰণে বেষ্ট স্কলাৰশ্বিপ হ'ব, কাৰণ এমাউণ্টটো ইয়াৰ বেছি হয়। 80,000 টকা দিয়ে প্ৰতি বছৰে। তো 4 বছৰ যদি তোমালোকে কৈছা 4 বছৰ 80,000 টকাকৈ পাবা। এতিয়া মেইন কথা হ'ল তোমালোকৰ যি পাৰ্চেণ্টেজ লাগিব, হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো কিমান লাগিব, হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্ট কিমান হ'লে মানে স্কলাৰশ্বিপটো 80,000 প্ৰতি বছৰে পাব পাৰিবা। এতিয়া তোমালোকৰ বহুতকেইজনে কুৱেশ্যনটো কৰি আছে, মই অলৰেডি দেখাইছোৱে। চ' তোমালোকৰ যি পাৰ্চেণ্টেজ হ'ব, সেই পাৰ্চেণ্টেজ মই ক'লোঁ মিনিমাম 75%ৰ হ'লেহে তোমালোকে এপ্লাই কৰিবা। যদি 75%ৰ তলত আছে তেতিয়াহ'লে তোমালোকে ঈশান উদয় স্কলাৰশ্বিপটো এপ্লাই নকৰিবা বুলিয়ে মই ক'ম, কাৰণ 75%ৰ তলত স্কলাৰশ্বিপটো পোৱা চান্সেছটো তেনেই কম। কিন্তু 75%ৰ ওপৰত যদি আছে তোমালোকে 76, 78, 80%, চ' 80%ৰ ওপৰত কিন্তু পাবাই, এইটো চিয়'ৰ, 100% চিয়'ৰ তোমালোকে স্কলাৰশ্বিপটো পাবাই। কিন্তু 75%ৰ ইফালৰখিনি মানে 74, 73 এইখিনি তোমালোকে কৰিব নালাগে। বিশেষকৈ মই কৈছোঁ জেনেৰেল যিখিনি কেটেগৰীৰ ছাত্ৰ ছাত্ৰী আছে, তোমালোকে 75, 74, 73 কৰিব পাৰা। তোমালোকৰ কোনো আপত্তি নাই নকৰিলেও, কাৰণ কেলৈ তোমালোকৰ নিজৰ কেটেগৰীৰ কাৰণে নিজৰ স্কলাৰশ্বিপ নাথাকে। তোমালোকৰ যেনেকৈ ST-বিলাকৰ ST কাৰণে কেটেগৰী থাকে, SC-বিলাকৰ SC কাৰণে নিজৰ স্কলাৰশ্বিপ থাকে, OBC নিজৰ স্কলাৰশ্বিপ থাকে OBC কাৰণে। কিন্তু তোমালোকৰ যি জেনেৰেল ছাত্ৰ ছাত্ৰী আছে, জেনেৰেলৰ কাৰণে কোনো ধৰণৰ নিজৰ জেনেৰেল স্কলাৰশ্বিপ বুলি কৈ নাথাকে। চ' তাৰ কাৰণে তোমালোকে কি কৰিবা, ঈশান উদয়টোকে কৰি দিয়া, 72% আহিলেও আহিব, নাহিলেও নাই। কিন্তু পাছত তোমালোকে বোলে ৰিগ্ৰেট ফিল কৰি নাথাকা, মানে মই কেলৈ নকৰিলোঁ 72%, কেতিয়াবা আহিও যায় 72%। চ' তোমালোকৰ যি অকল পাৰ্চেণ্টেজে মেটাৰ নকৰে, মানে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী যি পাৰ্চেণ্টেজ হ'ব সেই পাৰ্চেণ্টেজে মেটাৰ নকৰে। চ' তোমালোকৰ যি ইনকাম চাৰ্টিফিকেটত তোমালোকৰ যি ইনকাম আছে, সেই ইনকামো তোমালোকৰ বহুত মেটাৰ কৰে মেৰিট লিষ্ট বনাত। ত' এটা মই উদাহৰণ দিওঁ তোমালোকক, ধৰি লোৱা এটা ল'ৰা 82% পাইছে, এটা 80% পাইছে। কিন্তু 82% পোৱাটোৰ ইনকাম চাৰ্টিফিকেটৰ ইনকাম আছে 2 লাখৰ ওপৰত, আৰু এটা যিটো 80% পাইছে সেই ল'ৰাটোৰ যেনিবা ইনকাম চাৰ্টিফিকেটত যেনিবা 1 লাখতকৈ কম আছে ইনকামটো, তেতিয়াহ'লে অফক'ৰ্ছ সেই যিটো 1 লাখতকৈ কম আছে সেই ল'ৰাটোৱে স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব। লাগিছে তোমাৰ 80%ৰ ওপৰতে হওক, আৰু সি লাগিছে 2% তোমাতকৈ কমেই হওক, বা 1% তোমাতকৈ কমেই হওক। 1% বেছি থকাটো হয়তো চান্সটো নাপাব পাৰে স্কলাৰশ্বিপটো, কিন্তু 1% কম থকাটো স্কলাৰশ্বিপ পাই যাব পাৰে। কেলৈ? কাৰণ তেওঁৰ ইনকামটো কম হ'ব লাগিব। ইনকাম যেতিয়া কম হ'ব তোমাৰ মানে স্কলাৰশ্বিপটো পোৱাৰ চান্সেছটো বাঢ়ি গুচি যায়। চ' তোমালোকে নাভাবিবা যে মোৰ 80% আছে মই নাপালোঁ, কিন্তু আৰু এজনে 79% পাই গুচি গ'ল। কিন্তু সেই যিটো তোমালোকক ক'লোঁ যে ইনকাম চাৰ্টিফিকেটটোৰ ওপৰতো বহুতকেইটা নিৰ্ভৰ কৰে। ইনকাম যিমান কম হ'ব সিমান পোৱা চান্সেছটো বেছি হ'ব। ছেম টু ছেম যেনিবা ছেম কেছ, ছেম ল'ৰা যেনিবা দুটা ল'ৰা আছে, দুটা ল'ৰাই যেনিবা ছেম পাৰ্চেণ্ট পাইছে, 80% পাইছে, ঠিক আছে। চ' তাৰে যেনিবা দুইটাই ইনকামো ছেম, ধৰি লোৱা 1 লাখৰ তলত দুইটাই ইনকাম ছেম টু ছেম, 1 লাখৰ তলত আছে। চ' কাক দিব? এনেকুৱা কেছত কি হয়, তোমালোকৰ যি 10ৰ মাৰ্কশ্বিট আছে 10ৰ মাৰ্কশ্বিট চাব, 10ৰ মাৰ্কশ্বিট যাৰ বেছি হয় তেতিয়াহ'লে সেইটো পোৱা চান্সেছটো বেছি থাকে। চ' তোমালোকৰ মেৰিট লিষ্ট বনাওঁতে মানে অকল হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিটটো যদি বেছিকৈ পায় সেই তাতে নবনে। চ' তোমালোকৰ যি ইনকাম চাৰ্টিফিকেটটোৰ ওপৰত বনিব, আৰু তোমালোকৰ যি মেট্ৰিকৰ পাৰ্চেণ্ট আছে মেট্ৰিকৰ পাৰ্চেণ্টেজটো যথেষ্ট চাব।
তাৰপৰা তোমালোকৰ কাষ্ট বিশেষকৈ কাষ্ট ৱাইজ কেটেগৰী ৱাইজ হয়। চ' বহুতে কয় যে ঈশান উদয় স্কলাৰশ্বিপটো বনোতে কাষ্টটো নাচায়, চবটো জেনেৰেল হিচাপে গণ্য কৰা হয়, কিন্তু এনেকুৱা নহয়, তাতো কাষ্ট চাই। ত' তোমালোকৰ জেনেৰেলখিনি পোৱা চান্সটোতো চবতে কমেই থাকে। চ' জেনেৰেলখিনি চান্স নিজৰ কেটেগৰী নাথাকে, জেনেৰেলখিনি জেনেৰেল হয় নিজৰ কেটেগৰীত গুচি যাব। বাকী যিখিনি ST SC আৰু OBC, চ' তোমালোকৰ ক্ৰমান্বয়ে OBCৰ পৰা OBCতকৈ কম লাগিব, SCখিনি SCতকৈ কম লাগিব STখিনি। চ' তোমালোকৰ যি কাষ্ট ৱাইজ হ'ব, কাষ্ট ৱাইজ তোমালোকৰ পাৰ্চেণ্টেজটো কম লাগিব হাই ছেকেণ্ডেৰীত। চ' তোমালোকৰ হয়তো গোটেই মেৰিট চিষ্টেমটো বুজি পালা কেনেকৈ বনায়। মই সকলোখিনি বুজাই দিবলৈ যত্ন কৰিলোঁ। যদি কিবা এটা নজনা থাকি গৈছে তেতিয়াহ'লে মোক সুধিব পাৰা। মই এইটো ভিডিঅ'টো বনাবলৈ ইমানকৈ ইচ্ছা কৰা নাছিলোঁ, কাৰণ তোমাৰ মানে একেটা কথাটোকে মই আগতো কৈ থৈছোঁ, আগৰ ভিডিঅ'টো কৈ থৈছোঁ। তোমালোকে যদি চোৱা নাই আগৰ ভিডিঅ'টো চাই ল'ব পাৰা মোৰ চেনেলতে গৈ পেলাই ঈশান উদয় স্কলাৰশ্বিপটোৰ বিষয়ে। চ' কেনেকৈ অনলাইন কৰিব লাগে, কি প্ৰচেছ, কেনেকৈ কলেজত যাব লাগে, কেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগে, কি ডকুমেণ্ট লাগে, মই সকলোখিনি তোমালোকক কৈয়ে থোৱা আছে অলৰেডি। ত' মই তোমালোকে ইমানকেইটা যে কমেণ্ট দি আছা, সেই কমেণ্ট দি থকাৰ কাৰণেহে মই মানে ভিডিঅ'টো বনাবলৈ আকৌ এবাৰ আগ্ৰহ কৰিলোঁ। নহ'লে মই ভিডিঅ'টো একেটা ভিডিঅ'কে বনাই থাকিবলৈ মন নাযায়। চ' তোমালোকে যদি কিবা জানিবলৈ থাকিলে এতিয়া তোমালোকে কমেণ্টত সুধি দিবা, মই নিশ্চয় তোমালোকৰ বনাম। টেনশ্যন কৰিব নালাগে, তোমালোকৰ যি সুধিব আছে সুধি দিয়া। আজিলৈ ইমানতে। পুনৰবাৰ আকৌ কৈছোঁ যে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা। ধন্যবাদ, পুনৰবাৰ লগ পাম।